Hello, good morning everyone. আৰু এতিয়া 10 o'clock. So এতিয়া মই অলপমান ব্ৰেকফাষ্ট কৰিবলৈ ওলাইছোঁ. Vietnamese breakfast. Okay. So ই হ'ল মোৰ ব্ৰেকফাষ্ট আজি এইটো এগ ফ্ৰাই কৰিবলৈ খুজিছিলোঁ মানে হেৰি কি কয় ফ্ৰাইড এগ ওৱান ছাইডেড আপ বাট সেইটো বস্তুটো ইমান ভাল হেৰি নহয় টাৱাটো সেইকাৰণে এইটো ইমান নহ'ল কফিটো মই এটা প্লাষ্টিক হেৰিত লৈছোঁ মই মানে আছিল হেৰি গ্লাছত কিন্তু নল'লোঁ অলপমান কফি নেছকফি প্লাছ ভিয়েটনামিজ হেৰি কি কয় লোকেল কফি আৰু এইটো হয় নট বান এইটো হ'ল হেৰি কি কয় বনমি ইয়াতে কয় বনমি চ' এইটো খাম আজি অলৰাইট চ' বন্ধুসকল আপোনালোকে কেনে আছে ক'ব হয় টেষ্টি হয় এইটো হ'ল বনমি এইটো হ'ল ভিয়েটনামিজ বহুত ফেমাছ ব্ৰেড আমি ইণ্ডিয়াত এইটো ভাৰতত আমি কি কয় এইটো ব্ৰেড কওঁ আৰু কিবা এটা কওঁ অ'কে বাকেট কওঁ কিন্তু ইয়াতে এইটো বনমি বুলি কয় বহুত টেষ্টি আৰু খাবলৈ মজা আপুনি যিকোনো মানে হেৰিৰ লগতে খাব পাৰে কফি ভিয়েটনামিজ কফি হ'ল বিশ্বৰ আটাইতকৈ মানে ফেমাছ মানে ওৱান অফ দ্য ফেমাছ কফিজ এণ্ড গুড কফিজ ইন দ্য ৱৰ্ল্ড চ' আপুনি যদি এইটো খাব পাৰে মানে কফিটো খুবেই ভাল মানে ৰাতিপুৱা ইয়াতে গৰম কফি নাখায় ইয়াতে বৰফ দি ব্লেক কফি নহ'লে হেৰি কি কয় হোৱাইট কফি মানে কি কয় গাখীৰ মিলোৱা গাখীৰ তেনেকুৱা কফি খালে আপুনি ৰাতিপুৱা মানে কি কয় ব্ৰেডিং ছিষ্টেমটো আপোনাৰ খুব ভাল হয় ডাক্তৰে কয় কফি নাখাব হেৰি নাখাব কিন্তু কফি কিছুমান পক্ষত মানে কি কফি খুবেই ভাল মানে যেনেকুৱা ব্ৰেডিং ছিষ্টেম ৰেছপিৰেটৰী ছিষ্টেম মানে আপুনি ৰাতিপুৱা উঠিলে মুখ হাত ধুলে গৰম পানী খালে গৰম পানী ঠাণ্ডা পানী লিবু টেঙাৰ কিবা পানী খোৱাৰ পাছত এঘণ্টাৰ পাছত আপুনি সেই কফিটো খাব বেছি নহয় অলপমান গম পাব আপোনাৰ মানে ৰেছপিৰেটৰী অৰ্গেন ৰেছপিৰেটৰী ছিষ্টেম কিবা সতেজ হৈছে বঢ়িয়া ইয়াৰ পাছত এই মাছ কিনিছোঁ এই ভিয়েটনামিজ মাছ পোৱা যায় এইটো পুঠি মাছৰ দৰে বাট গম নাপাওঁ কি মাছ এইটো পালোঁ মই 6,000 ডং ক'লে এইটো 6,000 ডং বোলে কিমান টকা 6,000 এনেকৈ 20 টকাত মই সেই ইমানখিনি মাছ পালোঁ আমাৰ ধূপধৰাত মাছৰ দাম বহুত এতিয়া বাঢ়ি আছে বৰষুণৰ ছিজন বৰষুণ পৰিবলৈ হ'ল ৰাতিপুৱাত বৰষুণ পৰিছিলে ৰাতিটোও বৰষুণ পৰিছিলে এতিয়া আৰু বৰষুণ আৰু পৰিব ক'লা হৈ আছে ওপৰৰ ফালে
ভাত বনাওঁ খাব লাগে আকৌ বাহিৰত কামত যাব লাগে এতিয়াতো মোৰ অফিচ বন্ধ কাৰণ কি কৰোনাৰ কাৰণে এতিয়া মই যেই ঠাইত আছোঁ কমচে কম মোৰ কাম কৰা জাগাৰ পৰা মই এই জাগালৈ কমচে কম 900 কিলোমিটাৰ 900 কিলোমিটাৰ মই দূৰত আছোঁ আৰু ইয়াতে এটা সৰুকৈ বিজনেছ খুলিছোঁ চলি আছে বৰ্তমান আৰু অলপ দিন পাছত আৰু ইংলিছ চেণ্টাৰ খুলিম বুলি ভাবিছোঁ আৰু ইংলিছটো খুব ডিমাণ্ড ইয়াতে অলৰাইট সো আপুনি যদি ইয়াতে আহিব খোজে আপোনাৰ ইংলিছটো পাৰফেক্ট হ'ব লাগিব আৰু ইংলিছ এক্সেণ্টটো আমেৰিকান নহ'লে হেৰি হ'ব লাগিব কি কয় UK হ'ব লাগিব অ'কে কোনোবা আহিছে যাওঁ আৰু How? Ankom? Welcome, yeah. Sure. আংকেলে চব্জি আনিলে এতিয়া আৰু 2022ত মই নিজৰ এটা এলবাম ওলাম চ' এলবামৰ কথা হৈ গৈছে মই প্ৰডিউচাৰ মোৰ এজন বন্ধু আছে ডাইৰেক্টৰ বলিউডৰ ডাইৰেক্টৰ মানে এছিষ্টেণ্ট ডাইৰেক্টৰ সি অসমৰ পৰাই হয় মোৰ লগতে আছিল আগতে মোৰ ভাইৰ নিচিনা হয় তাক মই কৈছোঁ চ' সি এটা গানৰ কাৰণে ৰাজি হৈছে গানৰ শ্বুটিং কৰিব টাইম চ' মই যিমান শ্বুটিং চ' ইণ্ডোনেছিয়া নহ'লে ভিয়েটনাম নহ'লে লাওছ সেইফালে যাই কিনে কৰিব কৰিম তাৰ কাৰণে এজন মোক ভাল ল'ৰা লাগে এজন ছোৱালী লাগে এক্টিঙৰ কাৰণে আৰু মই সেইটো নিৰ্ণয় কৰিম কোনে হ'ব আংকেলে চাই আছে এইটো কি কয় আলু এইটো হ'ল হেৰি মাংস কুকুৰা মাংস মানে চিকেন পটেটো টমেটো চিকেন এইটো হ'ল এধৰণৰ এবিধ অ'কে গুড এবিধ শাক পাচলি এইটো খোৱা ভাল বঢ়িয়া হয় ধনিয়া পাতা আৰু সেইটো অনিয়নৰ হেৰি অ'কে Okay. Okay.
মোৰ খোৱা হৈ গ'ল এইটো খাব নোৱাৰিলোঁ এইটো বিৰাট ডাঙৰ এইটো চিকেন আলু টমাটৰ আৰু হেৰি এইটো হ'ল ফিছ আৰু এইটো হ'ল গ্ৰীণ ভেজিটেবলছ এটা মিন্স পৰ্ক নট পৰ্ক এইটো হ'ল মিন্স চিকেন চ' আংকলে সি ক'লে আংকলে সেইটো ৰান্ধিব মই এইটো ৰান্ধিম সিহঁতে ইণ্ডিয়ান ফুড খাবলৈ মানে খুব বিচাৰে মই 2-3 বাৰ ৰান্ধিছিলোঁ সিহঁতে খুব ভাল পায় তাৰপিছত একবাৰ ৰন্ধা নাই তো সিহঁতে বিৰাট খং উঠিছে কয় ই নাৰান্ধে আমি ইণ্ডিয়ান ফুড খাব খোজোঁ নোৱাৰে অ'কে গাইজ টেক কেয়াৰ মই দেখুৱাম আপোনাক কি ৰান্ধিলোঁ আজি অ'কে থেংক ইউ ছ' মাছ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব অলৰাইট থেংক ইউ